এইটো টিউটৰিয়েল হয় আপোনালোকে শিক্ষা সেতু মোবাইল এপ্লিকেশ্যনত লিভ কেনেকৈ এপ্লাই কৰিব পাৰে। চ' আপুনি যদি এটা টিচাৰ হয় দেন আপোনালোকে নিজৰ ষ্টাফ আই ডি যোনটো আছে শিক্ষা সেতুত ইউনিক আই ডি সেইটোৰ পৰাও আপোনালোকে লগ ইন কৰি লিভ এপ্লাই কৰিব পাৰে আৰু আপোনালোকে স্কুল লগ ইন কৰিও লিভটো এপ্লাই কৰিব পাৰে। প্ৰচিডিঅ'ৰটো ছেইম হয় ফৰ বথ দ্য থিংছ। চ' মই আপোনাক স্কুল লগ ইন এটা কৰি দেখাব খুজিছোঁ। চ' এইটো এটা স্কুল লগ ইন। আপোনালোকে ইয়াতে এপ্লিকেশ্যনটো খোলাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে আপোনালোকে চাব এটা অপশ্যন আছে লিভছ বুলি। এই লিভছত ক্লিক কৰিব। লিভছত যেতিয়া আপোনালোকে ক্লিক কৰিলে তাতে চাব আপুনি দেখা পাব এটা এইটো প্লাছ আইকন ওপৰত। এইটো প্লাছ আইকনত চিম্পলি প্লাছ আইকনত ক্লিক কৰি দিব। তাৰপিছত চাব আপোনাৰ নেম আহিব, লাইক ষ্টাফকেইটা গোটেইকেইটাৰ নেম আহিব। চ' আপোনাৰ নেম চাই ল'ব আপোনাৰ কি নেম হয়। তাৰপিছত লিভ ফ্ৰম ডেট এণ্ড টু ডেট, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ লিভ এপ্লাই কৰিব আপুনি। চ' ছাপ'জ মই এপ্লাই কৰিম কালিৰ পৰা 24 মাৰ্চ, ফ্ৰম 24 মাৰ্চ টু ছাপ'জ 27 মাৰ্চ। এণ্ড মই CL এপ্লাই কৰিম। আপোনালোকে ইয়াতে চাব গোটেই লিভৰ লিষ্ট পাই যাব। অ'কে, যদি আপুনি ফিমেল চিলেক্ট কৰে কোনোবা, মই আই উইল চিলেক্ট ওৱান ফিমেল এমপ্লয়ী। চ' চাব আপোনালোকে ইয়াতে গোটেই লিভছৰ লিষ্ট পাই যাব। এক্সট্ৰা অৰ্ডিনেৰী লিভ, স্পেচিয়েল লিভ, কেজুৱেল লিভ, মেটাৰনিটি, আৰ্ণ্ড লিভ, চাইল্ড কেয়াৰ লিভ, লিয়েন, গোটেইখিনি লিভছৰ আপুনি পাই যাব। চ' ছাপ'জ মই কেজুৱেল লিভ এপ্লাই কৰিব লাগে, মই কেজুৱেলত ক্লিক কৰিম। মই ৰিজন লিখিম, কি ৰিজনত মই এপ্লাই কৰিম। পাৰ্চনেল ইছ্যু বুলি মই ক্লিক কৰিলোঁ। এতিয়া মোৰ তাত আহিব আপলোড ডকুমেণ্ট। চ' আপলোড ডকুমেণ্টত যোনটো আপোনাৰ মানে একচুৱেল ৰিজন আছে সেইটো আপোনাৰ এপ্লাই কৰিব লাগিব, যে কি আপোনালোকে এপ্লাই কৰিব। চ' এপ্লাই লিভত ক্লিক কৰক, আপলোড ডকুমেণ্টৰ এইটো কেমেৰাত। তাৰপিছত আপোনাৰ লিভৰ যি ডকুমেণ্ট আছে তাতে ক্লিক কৰিব, এটা ফটো ক্লিক কৰিব আৰু অ'কে বাটনত ক্লিক কৰি দিব। ছাপ'জ আপোনাক মাল্টিপল ডকুমেণ্টছ আপলোড কৰিব লাগে, 2 or 3 ডকুমেণ্টছ। চ' আপোনালোকে চিম্পলি আকৌ এবাৰ এই কেমেৰা আইকনত ক্লিক কৰি দিব। নিজৰ এইটো ডকুমেণ্টৰ ফটোটো আৰু এবাৰ লৈ ল'ব, অ'কে ক্লিক কৰি দিব। চাওক এতিয়া দুটা ইমেজ আপলোড হৈ গ'ল। চিম্পলি ক্লিক অন এপ্লাই লিভ, লিভটো আপোনাৰ এপ্লাই হৈ যাব। ছাকচেছফুলি কেপচাৰ্ড ইয়াতে আহি যাব চাওক, নম্বৰ অফ ডেজ 4 days, লিভ ইজ এপ্লাইড। চ' তেনেকুৱাকৈ আপোনালোকে লিভটো শিক্ষা সেতু মোবাইল এপ্লিকেশ্যনত এপ্লাই কৰিব পাৰে। থেংক ইউ।